গুড মৰ্নিং গাইজ, আপোনালোক কেনে আছে? নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। আজি বিশেষ এটা কাৰণে আপোনালোকৰ লগত ভিডিঅ' এটা বনাম বুলি মই ভাবিলোঁ। আচলতে মই কি আনিছোঁ, কিবা এটা বস্তু আনিছোঁ আপোনালোকক দেখাবলৈ। বস্তুটো কি হয়, কেনেকুৱা ধৰণৰ হয় আপোনালোকে চাব, আৰু চাই আপোনালোকেও চেষ্টা কৰিব তেনেকুৱা এটা বস্তু আনিবৰ কাৰণে। কিহত আনিছিলোঁ সেইটো আপোনালোকক মই দেখাম, আৰু কিমান ল'লে, কি বস্তু হয়। এতিয়া মই এই বস্তুটো মই দিম, মানে ইয়াক কাটিম। এতিয়া মই যিহেতু এই পেকেটটোৰ ভিতৰত কি আছে এইটো মই আপোনালোকক দেখাম। মই এতিয়া আনবক্সিং কৰিম আপোনালোকৰ মুখৰ আগতে। আপোনালোকে চাব কি কেনেকুৱা ধৰণৰ হয়, ইয়াত কি বস্তু সোমাই আছে। এতিয়া মই নিজেও নাজানো কি আছে ইয়াত, কিন্তু মই অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টৰ পৰা। কিমান দামত আনিলোঁ সেইটোও ক'ম আপোনালোকক। এয়া চাওক, মই ফালিছোঁ। কি বস্তু আছে চাব হা আপোনালোকক। এইটোতো কাম নাই, সেইটো সেইকাৰণে ইয়াক পেলাই দিয়াই ভাল। আমাৰ এইটো আচল মালটো মানে আনবক্সিং কৰা হৈ গ'ল, ইয়াৰো কাম নাই। এতিয়া কাম আছে এইটোৰ ভিতৰত। ইয়াতনো কি বস্তু আছে সেইটোকে আমি চাম। এইটো মালটো আচলতে এই মালটো কি হয়, বস্তুটো কি, এইটো দেখাম আপোনালোকক। কেনেকৈ ব্যৱহাৰ কৰিব লাগে ময়ো নাজানো, ময়ো প্ৰথমতে আনিছোঁহে। এডাল মই ফ্লিপকাৰ্টত এডাল মানে চেলফি ষ্টিক দিছিলোঁ অৰ্ডাৰ। এয়া চাওক, যিমানে টানি আছোঁ সিমানে দীঘল হৈ গৈ আছে। যিহেতু এইটো মানে ভিডিঅ' বনাবলৈ অতিকৈ সহজ, আৰু ইমান ধুনীয়া কিছুমান ফাংচন দিয়ে ইয়াত। এইডাল এনেকৈ এইটো উঠাই ল'ব লাগিব। এইডালো উঠাই লৈ ইয়াত মোবাইলটো এনেকৈ, আচলতে শিকাব নালাগে, চবেই জানেই বাৰু এইখিনি কেনেকৈ কি কৰা হয়। আৰু তাৰপিছত ষ্টেণ্ড কৰোঁ বুলি ক'লেও এইডাল আমি এনেকৈ খুলি পেলাই ষ্টেণ্ড কৰিব পাৰি। এইটো আচলতে যি ধৰণে দেখাইছে সেই ধৰণে বস্তুটো হয়। আৰু যেতিয়া মানে আমি মোবাইলটো লগাই আমি চেলফি তুলিম বুলি ভাবোঁ, তেতিয়া এই পজিশ্যনটো আগলৈ এইটো লৈ যাব লাগিব, লৈ এইটো টিপিব লাগিব অন কৰি। আৰু ইয়াত অন কৰাৰ আগত মানে এটা কথা হয় কি, ব্লুটুথ অন ৰাখিব লাগিব, ব্লুটুথ কানেক্ট কৰি ল'ব লাগিব। ব্লুটুথ কানেক্ট কৰাৰ পিছতহে আপোনাৰ চেলফি বা ভিডিঅ' ফটো আপুনি যি ইচ্ছা তাকে কৰিব পাৰিব। তাৰ আগত মানে ব্লুটুথ কানেকশ্যন নোহোৱাকৈ একো কৰিব নোৱাৰে ইয়াত। এতিয়া আপোনালোকৰ আগত মই এইটো মোবাইল ইয়াত অন কৰি মই চেলফি মাৰি দেখাম। দেখুৱাৰ আগত ইয়াত কি কৰিব লাগিব মই সেইটো আপোনালোকক এবাৰ দেখাই লৈছোঁ। এইটো খুলিব লাগিব। আমি এখন আনিলোঁ, এইটো যিটো আপোনাৰ ব্লুটুথ আছে, ব্লুটুথ অন কৰিলোঁ। ইয়াত এইখিনি কৰিবলগীয়াখিনি কৰি ল'লোঁ। যিহেতু এই চেলফি ষ্টিকডালত ব্লুটুথ কানেকশ্যন আছে, ইয়াত এইটো অন কৰি ল'ব লাগিব। অন কৰি লৈ ইয়াতো আমি মোবাইলতো অন কৰি ল'ম। অন কৰি ল'লে ইয়াত যেতিয়া কানেক্ট দেখাব তেতিয়া আমি আচলতে এইখিনি কৰিব লাগিব, তেতিয়া ভাল হ'ব। যিহেতুকে মানে ফটো তেতিয়া ধুনীয়া উঠিব আৰু ভালো লাগিব। এনেকুৱা এটা বস্তু আগে পিছে ময়ো ইউজ কৰি পোৱা নাই, বা লোকে লোৱা দেখিছোঁ, দেখি শুনিহে এইটো ল'বলৈও ময়ো ইচ্ছা কৰিলোঁ। যিহেতু এতিয়া মই ইউটিউবৰ লগত জড়িত, বা ইউটিউবত ভিডিঅ' দিবলৈ লাগিছোঁ, তেতিয়া মানে এই চেলফি ষ্টিকডাল হ'লে আপুনি ধুনীয়াকৈ এইখিনি মানে ভিডিঅ'খিনি দিবও পাৰিব, আৰু সহজ হ'ব কিছুমান কৰিবলৈ। এইটো ইয়াত ডিভাইচটো ওলাই গৈছে, এইটো চাওক চেলফি। এইটো মই অন কৰিলোঁ, ইয়াত কানেক্ট হ'ল।
সেইভাগে কানেক্টটো হ'ব আৰু এই চেলফি ষ্টিকডাল মই ফ্লিপকাৰ্টৰ আৰু এটা পাৰ্টছ আছে তাৰ সেইটো হৈছে চপচি। এইটো এডভাৰটাইজ নহয়, আপোনালোকে সেই প্লে' ষ্টৰৰ পৰা আপোনালোকে ডাউনলোড দি পেলাই আনিব পাৰিব, বহুত কম দামতো পায়। আচলতে এই চেলফি ষ্টিকডাল মই 160 টকাত আনিছিলোঁ। বেছি পইচাত আপোনালোকে নলয়, আপোনালোকৰ সুবিধাৰ্থে এই চেলফি ষ্টিকডাল আপোনালোকে আনিব পাৰে। আৰু আপোনালোকৰ সহায় সুবিধা সকলো হোৱাৰ কাৰণে আজি মই এই ভিডিঅ'টো বনাইছোঁ, আপোনালোকৰ সুবিধা হোৱাৰ বাবে। বাকী ভিডিঅ'টো ইমানেই। সকলোকে পুনৰবাৰ মোৰ ফালৰ পৰা আপোনালোকক শ্ৰদ্ধা জনাই আজি এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু মোৰ ভিডিঅ'সমূহ চাই কেনে পালে আপোনালোকে জনাব। যিসকল নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোক আগলৈ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি মই আশা ৰাখিলোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব।